নমস্কাৰ বন্ধু, পুনৰবাৰ আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মেকিং পজিটিভলৈ। আজি মই যাবলৈ লৈছোঁ কামৰূপৰ বাইহাটা চাৰিআলিত থকা শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয়ত। তো মই ক'ৰ পৰা গৈছোঁ আৰু কেনেকৈ যাম আৰু কিমান দূৰ, তাত কি আছে, কেনেকুৱা ধৰণৰ সম্পূৰ্ণ জানিবৰ কাৰণে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। তো বলক বন্ধুসকল, এতিয়া মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক এতিয়া আৰম্ভ কৰোঁ। গা ধুই একদম ফ্ৰেছ হৈ ওলাইছোঁ এতিয়া। ফ্ৰেছ মানে একদম ফ্ৰেছ আৰু ফ্ৰেছ পুৰা ফ্ৰেছ, মন চন চব ভাল লাগি আছে। এইটো ৰাস্তাৰ কাষত দুখন একদম ভয়ংকৰ হৈ আছে, কেতিয়াবা খহি পৰিব বৰষুণ দিলে। যিসকলে এই ৰাস্তাৰে অহা যোৱা কৰে ভালদৰে অহা যোৱা কৰিব চাই চিতি। এতিয়া গৈ চাংচাৰি ফ্লাইঅভাৰ পালোঁ, যোৱা ৰাস্তা নলবাৰী, তেজপুৰ, টেঙাবাৰী। এতিয়া গৈ মই ৰাইটত টাৰ্ণিং ল'ম। মানে মই যিহেতু বাইহাটা চাৰিআলি যাব লাগে, তাৰ কাৰণে মই এইটো ৰাস্তাৰে যাব লাগিব। এইয়া গৈ আছোঁ। এই ৰাস্তাটোৱেদি গ'লে মই গৈ আছোঁ এতিয়া। এইটো ৰাস্তা দি গ'লে আৰু 4টা ৰাস্তা পোৱা যাব। তাই এফালে আছে মুক্তাপুৰ, গৈ আছোঁ। আৰু কি বুলি আছিলে ভালকৈ চাই নাপালোঁ। এইটো ৰাস্তাইদি বহুদিন আগতে মই আহিছিলোঁ, বিয়াৰ কাৰণে আহিছিলোঁ, বিয়া খাবৰ কাৰণে। তো বন্ধু আহি ফাইনেলি মই পাই গ'লোঁ মানে একদম পাই গ'লোঁ। এয়া দেখিছে আপোনালোকে, মোৰ মানে গেটৰ সন্মুখত মই এতিয়া থিয় হৈ আছোঁ। মানে মই আহি পাইছোঁ এতিয়া বাইহাটা চাৰিআলিত থকা শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয়ৰ গেটৰ সন্মুখত মই আহি পাইছোঁ। এতিয়া মই অলপ পিছতে এই গেটৰ মাজেদি সোমাই যাম। তো আপোনালোকে চাই থাকিব। তো বলক এতিয়া আমি ভিতৰত সোমাই যাম। এয়া আপোনালোকে দেখিছে পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। এতিয়া মই গ'লোঁ এই পুখুৰীটো হেনো মহাৰাজ শিৱসিংহই বনাইছিলে। আপুনি দেৱালয়খনত সোমোৱাৰ লগে লগে লেফ্ট ছাইডত দেখিব ইয়াতে ৰাস্তা তেওঁলোকে ভালদৰে পুহি ৰাখিছে। আৰু তাৰ পিছতে আপুনি লেফ্ট ছাইডত দেখিব সাংস্কৃতিক মঞ্চ। ইয়াত যিকোনো সাংস্কৃতিক কম্পিটিশ্যনবিলাক হয়। তো ইয়াত চাওক, ইয়াৰ হৈছে ৰুদ্ৰযুগ। ইয়াতে ৰুদ্ৰযুগ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সম্পূৰ্ণ 5 দিনৰ কাৰণে ৰুদ্ৰযুগ অনুষ্ঠিত কৰা হয়। সমূহ অসমবাসীৰ লগতে গোটেই যিটো অঞ্চলবাসী ৰাইজৰ কাৰণে তেওঁলোকৰ মংগল কামনাৰ অৰ্থে ইয়াত আহুতি প্ৰদান কৰা হয়। তো আপোনালোকে আহি পেলাই চাব পাৰে। দেৱালয়খনৰ চাৰিওফালৰ যিটো পৰিৱেশ বাউণ্ডৰী খুবেই ধুনীয়া, একদম সেউজীয়া, চাৰিওফালে গছ গছনিৰে ভৰপূৰ। আৰু এয়া হৈছে আমাৰ পৱন পুত্ৰ হনুমানজীৰ মূৰ্তি। আৰু এয়া হৈছে দুৰ্গা মণ্ডপ। ইয়াত দুৰ্গা পূজাত বহুত ডাঙৰকৈ পালন কৰা হয়। আৰু আপোনালোকে এইবোৰ দেখিছে, এই ঠাইডোখৰ দেখিছে, তলত এই ঠাইডোখৰ দেখিছে, ইয়াত মানে বহুত বলি বিধান দিয়া হয় দুৰ্গা পূজাত। এইখিনিতে মই মোৰ বন্ধু তেখেতে নিজৰ পৰিচয় দিব, লগতে মন্দিৰটোৰ বিষয়ে আমাক অকণমান জনাব লাগিব। নমস্কাৰ, মোৰ নাম শংকৰ দাস। মন্দিৰটোৰ বিষয়ে মানে মোৰ সিমান জ্ঞান নাই, তথাপিও মই কৈছোঁ যিখিনি জানো। মানে এইটো আমাৰ মেইন যিটো আপোনালোকে দেখা পাইছে, এইটো আমাৰ বাটচৰা বুলি কয়। ইয়াত আমাৰ মানে যিটো নীতি নিয়ম অনুসৰি দুৰ্গা পূজাৰ নৱমীৰ দিনা ইয়াত ৰণচণ্ডী বুলি এটা মানে আমাৰ অনুষ্ঠান আৰম্ভ হয়। এইটোত আমাৰ মানে এইটো মেইন দুৰ্গা পূজাৰ মাহাত্ম্য হয়। লগতে ইয়াত দুৰ্গা মন্দিৰ আছে, আপোনালোকে দেখাই পাইছে। ৰুদ্ৰযজ্ঞ হয়, শিৱ পূজা হয়, দুৰ্গা পূজা হয়, বিভিন্ন ধৰণৰ বলি বিধান হয় ইয়াতে, বিভিন্ন ধৰণৰ। বাকী তেখেতে গোটেইখিনি দেখাইছে আপোনাক। মই যিমান দূৰ জানো আপোনাক দেখাইছোঁ আৰু এইখিনিয়ে। দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰি এতিয়া মই নিজেই ধূপ চাকি দিলোঁ। ইয়াত আপোনালোকে দেখি আছে। আৰু এতিয়া মই একদমেই ভিতৰ ভাগলৈ সোমাই গ'লোঁ।
এই আপোনালোকে দেখিছে ভিতৰৰ ভাগত গৈ মই সেয়া কৰিলোঁ আৰু ইয়াত মানে অদ্ভুত ধৰণৰ এটা গাৰ্ড আছে আৰু যিসকলে এই দেৱালয়খনত পূজা অৰ্চনা কৰিব যায় তেওঁলোকক ভোগ খুৱাবৰ কাৰণে এই ঠাইডোখৰত বনোৱা হয়। বহু ধৰণৰ উৎসৱ হয়, দুৰ্গা পূজা হয়, কালী পূজা হয়, যজ্ঞ হয়, ইয়াত ভোগ হয়, যাত্ৰী হয়, বহুত যাত্ৰী আহে, সকলো ধৰণৰ বহু দূৰৰ যাত্ৰী আহে, যাত্ৰী প্ৰতিদিনলৈ ইয়াত। তো আহক বন্ধু, এতিয়া আমি মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা দুআষাৰ জানিবৰ কাৰণে চেষ্টা কৰোঁ। আহকচোন, আপুনি দেৱালয়খনৰ বিষয়ে কি ক'ব? মই দেৱালয়খনৰ বিষয়ে ক'ব লাগিলে আচলতে ঈশ্বৰ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়খন হ'ল কামৰূপ জিলাৰ কমলপুৰ ৰাজস্কৰৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ পৰা উত্তৰ পূব দিশত পিংগলেশ্বৰ গাঁৱত অৱস্থিত। এই দেৱালয়খন হ'ল মহাৰাজ শিৱসিংহৰ দিনৰ পৰা ইয়াত চলি আছে। পালবংশীয় ৰজাই স্থাপিত কৰিছিল, কিন্তু মহাৰাজ শিৱসিংহই ইয়াত মঠ মন্দিৰ নিৰ্মাণ কৰি মন্দিৰ পৰিচালনাৰ কাৰণে 2600 বিঘা মাটি দান দি গৈছিল। 2600 বিঘা মাটি দান দি গৈছিলে। তেতিয়াৰ পৰাই মন্দিৰত ভোগ, নিত্য ভোগ, পূজা পাৰ্বণ আদি তাৰ উপাৰ্জনেৰে চলি আহিছিল। কিন্তু 1961 চনত মন্দিৰ টেম্পল এক্ট অনুসৰি, মন্দিৰ আইন অনুসৰি তাৰে কিছু মাটি চৰকাৰে অধিগ্ৰহণ কৰে আৰু ৰায়তে বহুত মাটি দখল কৰে, যাৰ ফলত এতিয়া আমাৰ মাটি আছে মাত্ৰ 39 বিঘা 2.8 লেচা। আমাৰ যিটো বাউণ্ডেৰী আছে, ইয়াত বাউণ্ডেৰীটোত অনুমান 13 বিঘা মাটি আছে আৰু বাকীখিনি মাটি আমাৰ খেতি পথাৰ হিচাপে আছে, আৰু সেইখিনি মাটি আমি ইয়াত আধি কৰি দিওঁ। আধি কৰি দি তাৰ আধা অংশ আমাক দিয়ে আৰু আধা অংশ আধিবাসীয়ে লৈ গুচি যায়। পুৰণা হিচাপ মতে কিমান থাকিব লাগিছিল ইয়াৰ মাটিকালি? দেৱালয়খনৰ মাটিকালি হয়, পুৰণা হিচাপ মতে 2600 বিঘা 2600 বিঘা থাকিব লাগিছিল। আমাৰ ইয়াত নিত্য ভোগৰ উপৰিও পঞ্চপৰ্ব অৰ্থাৎ বহাগী উৎসৱ, বহাগৰ বিহুৰ দিনা যিটো উৎসৱ হয়, দুৰ্গা পূজা, কাতি বিহু, শিৱৰাত্ৰি আৰু ফাকুৱা, এইকেইটা হ'ল আমাৰ পঞ্চপৰ্ব। এই পঞ্চপৰ্বৰ বাবদ চৰকাৰে আমাক বছৰি মাত্ৰ 3000 টকা দিছিলে, কিন্তু 2019-20 বৰ্ষত অসম দৰ্শনৰ জৰিয়তে আমাক 2 লাখ টকাকৈ বছৰি আমাক এটা আমন্ত্ৰণ এটা চৰকাৰে দিছে। এই পঞ্চপৰ্বৰ ভিতৰত আমাৰ ইয়াত দুৰ্গা পূজাটো ডাঙৰকৈ হয়। দুৰ্গা পূজাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহবিলাক আহে। ইয়াত আমাৰ অসমতে হয়তো সেইটো আমাৰ উৎসৱ নাই। নৱমী পূজাৰ দিনাখনে আমাৰ যিটো পচলা দলিওৱা উৎসৱ হয়, সেইটো আচলতে আকৰ্ষণীয়। এইটো উৎসৱ আমাৰ ৰজা দিনৰ পৰা হৈছিল, যেতিয়া মহাৰাজ শিৱসিংহক তেওঁৰ পুৰোহিতে ক'লে যে আপোনাৰ ছত্ৰভংগৰ যুগ আছে, আপুনি তীৰ্থ ভ্ৰমণ কৰিব লাগে। সেই সময়তে মহাৰাজ শিৱসিংহই ৰজা ফুলেশ্বৰীক বৰ ৰজা পাতি দি তেওঁ তীৰ্থ ভ্ৰমণলৈ যাত্ৰা কৰিলে। গোটেই তীৰ্থবিলাক ভ্ৰমণ কৰি আহি তেওঁ আমাৰ পিংগলেশ্বৰ দেৱালয়ত উপস্থিত হ'ল। সেই সময়ত ইয়াত দুৰ্গা পূজা চলি আছিল। দুৰ্গা পূজা চলি থকাৰ সময়তে আমাৰ পুৰোহিতক ক'লে, বোলে মোৰ ছত্ৰভংগৰ যুগ শেষ হৈছে নে আপুনি কৈ দিয়কচোন। তেতিয়া ক'লে, এইটো আপোনাৰ পৰীক্ষা হ'ব নৱমীৰ দিনাখনহে। নৱমীৰ দিনাখন আমাৰ ইয়াত যিবিলাক বলি বিধান হয়, তাৰ যিবিলাক পচলা থাকে, পচলাবিলাক আমাৰ যিটো বাটচৰা আছে, বাটচৰাটোৰ দুয়োটা চাইডে থাকে। আমাৰ মূল মন্দিৰৰ যিটো বিগ্ৰহ আছে, সেই বিগ্ৰহটো বাহিৰলৈ আমি ওলাই নিওঁ, ঢাল তোল শংখধ্বনি আদিৰে উলিয়াই নিয়াৰ পিছত যেতিয়া আমাৰ ঘূৰি আহি গেট পায়, তেতিয়াই আমাৰ যিবিলাক গুলিকাটা পচলা আছিল, সেই পচলাবিলাক এইটো দলে সেইটো দলক মাৰে আৰু সেইটো দলে এইটো দলক মাৰে। তাৰ মাজতে কিন্তু মোৰ অলপ ৰৈ গ'ল। আমাৰ পচলা দলিয়াৰ মাজতে বাটচৰাৰ মাজত বাঁহ এডাল দিয়ে, বাঁহডালত তেল সানি দিয়ে। তেল সানি দিয়াত পচলা দলিওৱা শেষ হোৱাৰ পিছত বাঁহডাল আমাৰ যিবিলাক মানুহ থাকে, দুটা দল, সেই দুটা দলে বাঁহডাল টানে। বাঁহডাল টনাৰ পিছত যদি বাঁহডাল ভিতৰৰ পিনে আহে, তেতিয়া ৰাইজৰ ভাল, আৰু বাহিৰৰ পিনে গ'লে ৰাইজৰ বেয়া। সেই সময়ত কিন্তু ৰজাৰ বাঁহডাল ভিতৰৰ পিনে আহিছিলে, তেতিয়া পুৰোহিতসকলে বোলে আপোনাৰ ছত্ৰভংগৰ যুগ আজিৰ পৰা শেষ হৈছে। আমাৰ ইয়াত দুৰ্গা পূজাৰ এই পঞ্চপৰ্বৰ উপৰিও যজ্ঞ হয়, কালী পূজা হয়, ৰাস মহোৎসৱ হয়। 1962 চনত যেতিয়া
ৰাইজৰ অমংগলৰ সৃষ্টি হৈছিল তেতিয়া প্ৰথম ইয়াত বিষ্ণুযজ্ঞ আৰম্ভ কৰা হৈছিল। সেই সময়ৰে বিৰগ্ধ পণ্ডিত স্বৰ্গীয় তীৰ্থনাথ শৰ্মাই ক'লে যে পিংগলেশ্বৰত বিষ্ণুযজ্ঞ নহয়, তাত ৰুদ্ৰযজ্ঞহে কৰিব লাগে। আৰু তাৰ পিছৰ পৰাই বৰ্তমানলৈ আমাৰ ইয়াত ৰুদ্ৰযজ্ঞ চলি আহিছে। আমাৰ যি সন্মুখত যিটো পুখুৰী আছে, এই পুখুৰীটোৰ পৰা আমাৰ ভিতৰত যিটো অৰ্ধনাৰীশ্বৰ আমাৰ গহ্বৰৰ তলত থাকে, বহাগৰ পৰা তেওঁ পানীৰ তলত থাকে, যিমানৰ পুখুৰী পানী বাঢ়ি থাকে সিমানে ভিতৰত পানী সোমাই যায়। অৰ্থাৎ আমাৰ যিটো নাটঘৰ আছে, নাটঘৰৰ তলেৰে এটা শিলৰ সুৰংগ আছে, সেই সুৰংগৰে পানীবিলাক গৈ আমাৰ ভিতৰত পৰে। আৰু বহাগৰ পৰা যেতিয়া বৰষুণ আৰম্ভ হয়, যেতিয়া পুখুৰীত পানী বেছি হয়, তেতিয়া আমাৰ অৰ্ধনাৰীশ্বৰ দেৱতা পানীৰ তলত থাকে আৰু মাঘৰ পৰা তেওঁ মুকলি হয়। কাষত যিটো আমাৰ হনুমান আছে, হনুমানটো আমাৰ স্থাপিত কৰাৰ বেছি দিন হোৱা নাই, আজি 5-6 বছৰমান হ'ল। কিন্তু তাৰ কাষত যিটো সৌভাগ্যকুণ্ড আছে, সেই সৌভাগ্যকুণ্ডটো আমাৰ পৰিত্যক্ত অৱস্থাত আছিলে। সেইটো আমাৰ সৌভাগ্যকুণ্ড, সেইটো পৰিত্যক্ত অৱস্থাত আছিলে। তাত ৰাইজে তাত জংঘল বুলি আছিলে, কি বোলে সৌভাগ্যকুণ্ড, এইটো জংঘল হৈ আছিলে। কিন্তু আমাৰ পিংগলেশ্বৰৰ গাঁৱৰে বৰ্তমান তেওঁ ৰাধাগুচিত থাকে শচীন্দ্ৰনাথ শৰ্মাই এইটো বহু টকা ব্যয় কৰি তেওঁ এইটো সুন্দৰ হিচাপে আমাক বনাই দিছে। ইয়াৰ উপৰিও আমাৰ ইয়াত দুৰ্গা মণ্ডপটো আছে, দুৰ্গা পূজা হয়, সাংস্কৃতিক মঞ্চ এখন দিছে। আমাৰ অসম ৰাজ্যিক প্ৰত্নতাত্ত্বিক বিভাগে আমাৰ যি 13 বিঘা মাটি আছে, সেই 13 বিঘা মাটিত সুন্দৰ বাউণ্ডেৰী দি দিছে। আৰু আমাৰ যিবিলাক ভিতৰৰ শিলামূৰ্তি আছে, সেই শিলামূৰ্তিবিলাক অসম ৰাজ্যিক প্ৰত্নতাত্ত্বিক বিভাগে ধুনীয়াকৈ সংৰক্ষণ কৰি তেখেতসকলে ৰাখিছে। ইংৰাজী এটা কথা ক'ব বিচাৰিছোঁ, সৌভাগ্যকুণ্ড, এইটো সৌভাগ্যকুণ্ড বুলি কোৱা হয়, এইটো বিষয়ে আপুনি কি ক'ব? সৌভাগ্যকুণ্ড আচলতে যাত্ৰীবিলাকে, আমাৰ যিবিলাক যাত্ৰী আহে, এইটো পাৰ্বতী গোট, যাত্ৰীবিলাকে প্ৰথমতে আহিয়েই ইয়াত এটা মন্ত্ৰ আছে, সেই মন্ত্ৰটো এতিয়া সেৱা কৰিব লাগে। সেৱা কৰাৰ পিছত তেওঁ আমাৰ নন্দী আছে, নন্দীৰ অনুজ্ঞা লৈহে ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব পাৰে। আৰু যাওঁতেও যেতিয়া ভোগ চুক খাব, ভোগ চুক খাই যোৱাৰ পিছত তেওঁলোকে ইয়াত এটা সেৱা কৰি যাব লাগে। আৰু ইয়াৰ উদ্দেশ্যটো হ'ল তেওঁ আমাক যদি সন্তুষ্ট হয়, তেওঁ সকলোবিলাক ইয়াত তেওঁ দি দিয়ে। ৰোগৰ পৰা আদি কৰি ৰোগ নিৰাময় কৰে। আমাৰ যদি কাৰোবাৰ কিবা অমংগলৰ সৃষ্টি হোৱাৰ আশংকা থাকে, এইবিলাক তেওঁ নিৰাময় কৰে। মই অসম চৰকাৰৰ জৰিয়তে সমগ্ৰ অসমবাসীক এটাই অনুৰোধ কৰিছোঁ, তেখেতসকল আমাৰ এই মন্দিৰত আহি পূজা অৰ্চনা কৰক। আৰু অসম চৰকাৰক মই এইকাৰণেই ধন্যবাদ দিছোঁ যে অসম দৰ্শনৰ প্ৰথম যিটো কাম 2 লাখ টকা দিয়াটো তেখেতসকলে আমাক দিছে। দ্বিতীয় কামটো আছিল আমাৰ ৰাস্তাৰ কাম। আমাৰ যাত্ৰীবিলাক যে অহা যোৱা ৰাস্তাৰ বহুত অসুবিধা হৈ আছিল, সুন্দৰকৈ এইবাৰ 35 লাখ টকা ব্যয় সাপেক্ষে সেইটো আমাক বনাই দিছে। সেইকাৰণে মই অসম চৰকাৰক আজি আপোনাৰ জৰিয়তে ধন্যবাদ দিছোঁ। এই দেৱালয়খনত যিকোনো সময়তে বহুত মানুহৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। এতিয়া আহকচোন পুৰোহিতজনৰ পৰা দুআষাৰ শুনো। স্থাপিত 1376 চন। আমাৰ এই ঈশ্বৰ অৰ্ধনেশ্বৰ দেৱালয় ইন্দ্ৰপাল পালবংশীয় ৰজাৰ দিনত শিৱসিংহই প্ৰতিষ্ঠা কৰিছিল। শিৱসিংহই বহুত ভূমিদান কৰিছিল, প্ৰায় 1300 পুৰা মাটি। ইয়াৰ আশে পাশে আমাৰ মন্দিৰ কম্পাউণ্ডত কেম্পাছত প্ৰায় 12-20 বিঘা মাটি আছিল, 12 বিঘামান মাটি আছিল। আৰু সন্মুখত এটা পুখুৰী আছে, সেই পুখুৰীটো শিৱসিংহ সানিছিল। আমাৰ এই মন্দিৰ স্থাপিত হোৱাৰ পূৰ্ণাংগ হোৱাৰ আগতে আমাৰ পুখুৰীৰ পৰা এটা গুহা এটা আছে, গুহা অৰ্থাৎ সেই গুহাটো আমাৰ মন্দিৰৰ ওচৰতে এটা সৌভাগ্যকুণ্ড আছে। সেই সৌভাগ্যকুণ্ডটো লৈ এটা পুখুৰীৰ পৰা কানেকশ্যন এটা আছে, পানী অহা। সেই পুখুৰীটো কানেকশ্যনটো ডাইৰেক্ট মন্দিৰলৈ আহে। অৰ্থাৎ বাৰিষা যেতিয়া বৰষুণ হ'ব, তেতিয়া বৰষুণৰ সময়ত পানীটো সেই গুহাইদি সোমাই আহি মন্দিৰত প্ৰৱেশ কৰে। আৰু তেতিয়া আমাৰ অৰ্ধনাৰীশ্বৰ মূল বিগ্ৰহটো বাৰিষা পানীৰ তলত থাকে। এতিয়া বৰ্তমান পানী আছে, গতিকে আমি পূজা অৰ্চনা আমি গহ্বৰত আমি কৰিব নোৱাৰোঁ। নোৱাৰাৰ ফলত আমাৰ ইয়াত ওপৰত আমি ৰাইজক ভক্তবিলাকক আমি দৰ্শন কৰাওঁ। পুৰোহিতজনে পূজাৰ কাম সম্পন্ন কৰাৰ পিছত এনেদৰেই দবা আৰু তাল বজোৱা হয়। তো বন্ধু, ভিডিঅ'টো কেনে পালে জনাব।
যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে আপুনি মোৰ এই চেনেলটো দেখিছে তো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই